Hello friends, welcome to my YouTube channel Jack&Jill Gyan. আজিলৈ আহিছোঁ 100 wordsৰ এনে এটা লিষ্ট যিটো শিকা বহুত প্ৰয়োজন হয়। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকল ভিউয়াৰ্স নিউ আহিছে মোৰ চেনেলত সাবস্ক্ৰাইব কৰিব নাপাৰিব। তেন্তে বলা উইদাউট এনি ৱেষ্টিং মোৰ টাইম এখন ভিডিঅ' আৰম্ভ কৰোঁ। আজি ফাৰ্ষ্ট ৱৰ্ডটো হৈছে ৱাইজ মানে বুদ্ধিমান। অনেষ্ট মানে সত্যবাদী যিয়ে সঁচা কথা কয়। ব্ৰেভ মানে হৈছে সাহসী। কাইণ্ড মানে হৈছে দয়ালু। হেল্ডি মানে হৈছে সুস্থ। ক্লেভাৰ মানে হৈছে টেঙৰ। ফেট মানে হৈছে শকত। থিন মানে হৈছে ক্ষীণ। যি মানুহ ক্ষীণ আছে তাক থিন বুলি কোৱা হয়। হাংৰি মানে ভোকত থকা। উইক মানে দুৰ্বল। ষ্ট্ৰং মানে শক্তিশালী। মেইড মানে পাগল। টিমিড মানে কাপুৰুষ। উইকেড মানে দুষ্ট। ফাৰ্মাৰ মানে খেতিয়ক। পইট মানে কবি। ৰাইটাৰ মানে লেখক। চাৰ্ভেণ্ট মানে চাকৰ। আৰ্টিষ্ট মানে শিল্পী। ছিংগাৰ মানে গায়ক। লিডাৰ মানে নেতা। এক্টৰ মানে অভিনেতা। এক্ট্ৰেছ মানে অভিনেত্ৰী। লেজি মানে এলেহুৱা। টিফ মানে চোৰ। ৰ'বাৰ্ছ মানে ডকাইত। ব্লাইণ্ড মানে অন্ধ। ডাম মানে বোবা। ইয়াক ৰিড কেনেকৈ কৰিবা? ডাম বি চাইলেণ্ট থাকে। ডেফ মানে হৈছে কলা। যি মানুহ কাণেৰে শুনি নাপায় তাক ডেফ বুলি কয়। অসমীয়াত কলা বুলিও কোৱা হয়। নটি মানে হৈছে দুষ্ট। ইনচেণ্ট মানে হৈছে নিৰ্দোষী। গিল্টি মানে হৈছে দোষী। পেচেণ্ট মানে হৈছে ৰোগী। জেণ্টেল মানে হৈছে নম্ৰ বা ভদ্ৰ। ইল মানে হৈছে বেমাৰ। লাকি মানে হৈছে সৌভাগ্যৱান। সল্ট মানে হৈছে নিমখ। বিটাৰ মানে হৈছে তিতা। যাৰ সোৱাদ তিতা থাকে এইটো বিটাৰ বুলি কয় ইংলিছত। চাৱাৰ মানে হৈছে টেঙা আমল। চল্টি মানে হৈছে নিমখীয়া। টিয়াৰ মানে হৈছে চকু পানী বা চিৰা ফলা। কিবা বস্তু ফালিছে এইটো আমি টিয়াৰ বুলি কওঁ। এংৰি মানে হৈছে খং। ক্ল'জ মানে হৈছে বন্ধ। অপেন মানে খোলা। ক্লিয়াৰ মানে স্পষ্ট। চিন মানে পাপ। ডেড মানে মৃত বা মৃত্যু। স্কেম মানে হৈছে কেলেংকাৰী। ব্ৰকেন মানে হৈছে ভাঙি যোৱা। এলাইভ মানে জীৱিত। বোন মানে হৈছে আশীৰ্বাদ। বেন মানে হৈছে অভিশাপ। হোলি মানে হৈছে পবিত্ৰ। আৰ্টিফিচিয়েল মানে হৈছে কৃত্ৰিম মনুষ্য নিৰ্মিত মানে মানুহৰ দ্বাৰা বনোৱা যিকোনো বস্তুক আৰ্টিফিচিয়েল বোলা হয়। এৰগেণ্ট মানে হৈছে অহংকাৰী অভিমানী। চিচুৱেশ্যন মানে হৈছে পৰিস্থিতি বা অৱস্থা। পানিছমেণ্ট মানে হৈছে শাস্তি। প্ৰিজন মানে হৈছে জেল কাৰাগাৰ জেল বা কাৰাগাৰ। প্ৰিজনাৰ মানে হৈছে কেদি। জেলত থোৱা ব্যক্তিক প্ৰিজনাৰ বুলি কোৱা হয় ইংলিছত। কালপ্ৰিট মানে হৈছে দোষী। ফিয়াৰ মানে হৈছে ভয়। ৰুফ মানে হৈছে ছাদ বা ছাল যি ঘৰৰ যি ছাল আছে সেইটোক ৰুফ বুলি কোৱা হয়। এনিমি মানে হৈছে শত্ৰু। এণ্ড লাষ্ট শেষৰ ৱৰ্ডটো হৈছে বুজাৰ। বুজাৰ মানে হৈছে মদাহী। মদ খোৱা মানুহক ইংলিছত বুজাৰ বুলি কোৱা হয়। ফ্ৰেণ্ড, এই ভিডিঅ'টো যদি তোমালোকক ভাল লাগিলে তেন্তে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই, নেক্সট ভিডিঅ'ত লগ পাম।